Hi guys, welcome back. My name is Anwar Vlogs. Guys, মই কেইটাদিন ভিডিঅ' দিব পৰা নাই কাৰণ মই জছত নাছিল কাৰণ মানে কেইটাদিন কাম কৰি মানে বহুত ভাগৰুৱা হৈ পৰিছিলোঁ মানে হাতৰ অৱস্থা নাইকিয়া হৈ গৈছোঁ ইমান কষ্ট লাগিছে মানে নতুনকৈ আহি কাম কৰিছোঁ ইয়াৰ কাৰণে বহুত কষ্ট যেন লাগিছে ইয়াৰ কাৰণে মই ভিডিঅ'টো শ্বুট কৰা নাছিল এতিয়া ৰবিবাৰ আজি কামটো বন্ধ ইয়াৰ কাৰণে ফ্ৰী সময় পাইছোঁ গতিকে আজি মই যাবলৈ ওলাম কানুৰ ডিষ্ট্ৰিক্টৰ এটা ঠাইলৈ যাম কোটিপুৰাম মানে কোটিপুৰাম লৈ ফুৰিবলৈ যাম মানে ৰুমত আজি ৰুমৰ কথা মই আপোনালোকক কোৱা নাই মানে কোনটো ৰুমত মই ছেট হৈছোঁ চাওক এইখন ৰুমতে ছেট হৈছে এইখন বিল্ডিং এই মোৰ লাষ্ট ফাইনেল আৰু এই ফাইনেল ৰুমটোলৈকে মোৰ আজিলৈকে 5টা ৰুম চেঞ্জ হৈছোঁ আৰু 5টা ৰুম চেঞ্জ কৰাৰ পিছতে এইখনেই হ'ব চাগে মোৰ স্থায়ী ৰুম মানে মই কিমান দিন সময়লৈকে থাকে ৰুমত আজি সকলোৱে ভাত নাখাব বুলি কৈছে গতিকে আমি হোটেলত খাওঁনে নাখাওঁ ক'ব নোৱাৰোঁ ঠিক আছে এতিয়া ওলামগৈ আমি কোটিপুৰামলৈ প্ৰথমে ৰেচনৰ যিকেইটা বেজাৰ আছে সকলোখিনি মাৰি যাম আৰু তো দেৰি নকৰোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকক বন্ধুসকল এই হয় আমাৰ ৰুমৰ সকলো বেজাৰখিনি মই আজি কমপ্লিট কৰি আজি যাবলৈ ওলাইছোঁ মই আপোনালোকক কৈছিলোঁ কোটিপুৰাম্ব মানে কানুৰ ডিষ্ট্ৰিক্টৰ এটা জেগা কোটিপুৰাম কিন্তু নহয় মই আজি সলনি কৰিবলগা হ'ল কাৰণ মই যাবলগীয়া আছে মেডিকেলত গতিকে চেলফোন জাৰিত মানে কিবা কয় মই নাজানো স্পষ্টকৈ যেন আজি যাবলৈ ওলাইছোঁ মই আৰু মোৰ লগত যাব মণিকান্ত এয়া তাই বৰ্তমান মানে ৱাচ কৰি আছে আৰু বাকীখিনি আমাৰ যিহেতু এইখন ৰুমত আছে আমাৰ 6টা মেম্বাৰ আৰু 6টা মেম্বাৰ ভিতৰত মানে আজি এজন মেম্বাৰ অন্তৰ্ভুক্ত হৈছে আৰু বাকীখিনি নিজৰ ৰাস্তাত গ'ল এতিয়া আমি যাম চেৰপানগুৰি নে কি কয় নাম বিশেষকৈ নাজানো আজি ঠিক আছে তাত গৈ মই স্পষ্টকৈ মই আপোনালোকক দিম ভিডিঅ'টো চাই থাকিব মানে কেৰেলাৰ মেডিকেল কেনেধৰণৰ মই হয়তো আপোনালোকক দিব পাৰিমেই নোৱাৰিম কিজানি চেষ্টা কৰি চাম ঠিক আছে আহিছে এতিয়া আপোনালোকে ভিডিঅ'টো সেইখিনি চাই থাকিব আপোনালোকক মই কোৱা নাছিল মই কোনখিনি জেগাত আছোঁ এইখন হয় কাৰিয়াতপুৰাম বুলি কয় কাৰিয়াতপুৰামতো মই আছোঁ এয়া হয় কাৰিয়াতপুৰাম আৰু এই কাৰিয়াতপুৰামৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ আমি ইয়াৰ পৰা গাড়ী দৌৰিছোঁ এই কিবা কৈ আছে মই নাজানো ঠিক আছে আজি চেৰপানগুৰিত যাব নহ'ল মানে হস্পিটেলত যাবলগীয়া আছে মোৰ চেৰপানগুৰিত পৰা আজি লিভ আছে ইয়াৰ কাৰণে আজি যাব কোটিপুৰাম ঠিক আছে মই য'ত প্লেন কৰিছোঁ এই প্লেনৰ মতে হৈ গ'ল ঠিক আছে মোৰ আজিৰ ব্লগটো মানে একেবাৰে উলট পলট কোনো স্থায়ী নোহোৱাকৈ ঠিক আছে আমি গাড়ীত বহি ল'লোঁ গাড়ীত আছে আহি পেলাই আমি কোটিপুৰাম আৰু কোটিপুৰামৰ হস্পিটেলে এয়া হয় এয়া চাওক আৰু এই হস্পিটেলত মই সোমাম আজি হস্পিটেলৰ দৃশ্য মই আপোনালোকক নেদেখাম কাৰণ নাম নজনাকৈ কাম নজনাকৈ কাম কৰাটো মানে অলপ বিপদজনক গতিকে কাৰণ মই টুৰিজম প্লেচত অহা নাই ইয়াৰ কাৰণে য'তে মানে শ্বুট কৰিব পাৰে নে নোৱাৰে নাজানো হয়তো পাৰিলেও অলপ বেয়া লাগে মানে য'তে মানে শ্বুট কৰিলেও হয়তো যদি কিবা কাৰণত যদি বৰশীত উঠাবলগীয়া হয় ইয়াৰ কাৰণে অলপ বেয়া গতিকে নাম নজনাকৈ কাম নজনাকৈ মানে কাম কৰাটো বিপদজনক গতিকে ইয়াৰ মানে ডিগবৈছৰ অলপ চলপ দৃশ্য বাকীখিনি মই আপোনালোকক গাইছ হঠাতে এনেধৰণৰ আমি এইখন ঠাই অহা নাই গতিকে আজি আমি দুজনে খাম আৰু আমি ই বহি ল'লে আৰু মই এই এনেকুৱা চাম So okay, এতিয়া আমি নাইট চল না গাইজ মোৰ হস্পিটেলৰ কাম সম্পূৰ্ণ শেষ হ'ল এতিয়া আমি
অলপ ঘূৰি ফুৰিম মানে কোটিপুৰম চহৰখন মই আহি পোৱা নাই কেতিয়াও আজি প্ৰথমবাৰ আহিছোঁ ইয়াৰ কাৰণে অলপ চাই যাম গাইছ কোটিপুৰমত ঘূৰি ফুৰিব লগা মোৰ একেবাৰে শেষ হ'ল মানে ঘূৰি ফুৰিলোঁ আৰু বহুত ঘূৰি ফুৰিলোঁ এতিয়া যামকৈ ৰুমলৈ এয়া আমি অটো ৰিক্সা উঠি ল'লোঁ অটত এতিয়া কোটিপুৰম বন্ধুসকল জাষ্ট এতিয়া মই ৰুম আহি পালোঁ আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ বাই বাই